তো সেই গাইছ আছামিজ বয় ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাইছে আছামিজ বয় ইউটিউব চেনেল মানে মাইকে অলপ প্ৰব্লেম দিলে সেইকাৰণে মই এনেকৈ মুখে ৰেকৰ্ড কৰি দিয়া হৈছে। তো সেইটো কাৰণে আপোনালোকে বেয়া নাপাব, লাষ্টৰখিনি আপোনালোকে চাই দিব। যদি ভিডিঅ' ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আপোনালোকে এতিয়া ভিডিঅ'টো এনজয় কৰে। তো গাইছ মানে এইডোখৰত অকণমান মাইকটোৱে প্ৰব্লেম দিলে, তো সেইকাৰণে পিছৰ চাউণ্ডখিনি ৰেকৰ্ড কৰা নহ'লে, সেইকাৰণে অলপ চাউণ্ড দি দিছোঁ, আপোনালোকে এনজয় কৰক। আমি মানে ৰামদেৱ মন্দিৰ গৈছিলোঁ, চ' ৰামদেৱ মন্দিৰ পালোঁগৈ। মানুহৰ পূৰা মানে সমাগম হৈ আছে, সেইকাৰণে চাই দিব ভিডিঅ'টো ভাল পাব। সেয়া চাই লওক, পূৰা মানুহৰ ভিৰ চলি আছে। আপোনাৰ গধূলি সময়ত বেছি ভিৰটো হয়, লাইটিংটোও ভাল আৰু পাই গ'লি ফাইনেলি। এয়া চাই লওক মানে আৰু মানে গাইছ মই য'ত থাকোঁ ন, তাৰ পৰা তিনি ওচৰতে হয় ৰামদেৱ মন্দিৰ। এয়া চাই লওক, পূৰা ভিৰ চলি আছে। আৰু গাইছ কি ক'ম মানে তাত পাই মানে কি ক'ম আপোনালোকক, ইমানেই ভাল লাগিছে মানে ইমানেই ভাল লাগিছে, কি সুন্দৰ মানে আপোনাক কৈছোঁ নহয়, আপোনালোকে ভিডিঅ'টো চাওক মানে কৈছোঁ নহয় কি মজাৰ জেগা মানে। আৰু গাইছ মানে মানুহ ফটো মৰা মানুহ মানে বহুত বেছি হয় আৰু মানুহৰ পূৰা ভিৰ চলি আছে ন, সেইকাৰণে মানে অলপ দিগদাৰ হৈছে, হ'লেও একো নাই। আৰু কেমেৰাটো অকণ বেয়া হৈছে, সেইকাৰণে ভাল নাপাব। আৰু গাইছ মই এতিয়া ওপৰলৈ উঠি আছোঁ, তাৰমানে দুমহলীয়া হয় ন, আৰু মই ওপৰলৈ উঠি আছোঁ। ওপৰতো আৰু পূৰা মনোমোহা দৃশ্য, সেইকাৰণে আপোনালোকে ভিডিঅ' চাই দিব। আৰু গাইছ মানে মই গৈ আছোঁ এতিয়া ওপৰলৈ, আৰু ওপৰৰ পৰা আপোনালোকে দৃশ্যটো এনজয় কৰক। ওপৰত মানে ফটো মৰা মানুহ বহুত হয় আৰু পূৰা ভিৰ হৈ আছে, পূৰা ভিৰ মানে ওপৰত ফটো মৰা মানুহ বেছি হয় মানে। আৰু গাইছ ওপৰৰ পৰা এটা সৰুকৈ চিনেমেটিক শ্বট আপোনালোকৰ বাবে।